মাৰ্ঘেৰিটা মহকুমাৰ লেখাপানী অঞ্চলৰ নিংগাম টাইফাকে গাঁৱৰ এজন যুৱকে কাঠফুলা খেতিৰে আৰ্থিকভাৱে সচ্ছল হয় নহয় বহু নিবনুৱা যুৱকৰ বাবে হৈ পৰিছে স্বাৱলম্বিতাৰ এক দিশ নিদৰ্শন। নিংগাম টাইফাকে গাঁৱৰ জাপেং চাখাপ নামৰ এজন যুৱকে কাঠফুলাৰ খেতিৰে আৰ্থিকভাৱে স্বাৱলম্বী হোৱাই নহয় 10টাকৈ পৰিয়ালক পোহপাল দি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। উচ্চ শিক্ষাৰে শিক্ষিত হৈও চাকৰিৰ প্ৰতি মন নেমেলি নানান কৃষি কৰ্মৰ লগতে কাঠফুলা খেতিত নিজকে নিয়োজিত কৰি জাপেং চাকাফ গাঁওখনৰ ভিতৰতে এজন আদৰ্শৱান কৃষক হিচাপে পৰিগণিত হৈছে। চাওক আমাৰ সাংবাদিক উজ্জ্বল চৌধুৰীৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰ। মাধ্যমেৰেও যে স্বাৱলম্বী হ'ব পাৰি তাৰে এক উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে লেখাপানীৰ এজন যুৱকে। হয়, যি সময়ত ৰাজ্যৰ লাখ লাখ নিবনুৱাই এটা চাকৰি বা কৰ্মসংস্থাপনৰ আশাত হাবাথুৰি খাই ফুৰিছে, আন একাংশই আকৌ এটা চাকৰি আশাত বহিৰাজ্যলৈ ঢাপলি মেলাৰ পৰিলক্ষিত হৈছে, তেনে সময়তে লেখাপানীৰ এজন যুৱকে কৃষি কৰ্মৰ মাধ্যমেৰে অৰ্থাৎ তেওঁ কাঠফুলা খেতিৰে নিজৰ লগতে আন 10টা পৰিয়ালক পোহপাল দিবলৈ সক্ষম হৈছে। মই আজি যুৱকজনৰ ঘৰত আহি উপস্থিত হৈছোঁ। খুব উদ্যমী যুৱকজনৰ নাম জাকেম চাখাপ। মই তেখেতৰ পৰা কিছু কথা জানিব বিচাৰিম। হয়, আপুনি এই কৃষি কৰ্মৰ মাধ্যমৰ লগত কেতিয়াৰ পৰা জড়িত? এই খেতিটোৰ লগতে মই প্ৰায় 8-9 বছৰ ধৰি মই জড়িত হৈ আছোঁ আৰু এই খেতি খুবেই লাভদায়ক খেতি। মই যথেষ্ট এই খেতিটো কৰি আৰ্থিক দিশত স্বাৱলম্বী হ'ব পাৰিছোঁ আৰু মোৰ লগে লগে আমাৰ এই গাঁওখনৰ প্ৰায় 10টা পৰিয়াল মোৰ লগে লগে উপকৃত হৈছে। তেখেতসকলে পোনপটীয়াকৈ নহ'লেও আওপকীয়াকৈ এই খেতিটোৰ লগতে জড়িত হৈ তেখেতসকলেও মোৰ লগে লগে উপকৃত হৈছে। আপোনাৰ এই খেতিটো পৰিকল্পনাটো কেনেদৰে আহিল? প্ৰায় 8-9 বছৰ আগত মোৰ এজন বন্ধু ডিগবৈৰ জয়ন্ত গগৈ নামটো, তেখেত এই খেতিটোৰ ওপৰতে যথেষ্ট জ্ঞান আছে আৰু তেখেত আহি মোক এই খেতিটোৰ বিষয়ে অৱগত কৰিলে আৰু প্ৰাথমিক পৰ্যায়টো মই তেখেতৰ পৰাই শিকি মেলি মই পৰ্যায়ক্ৰমে কৰি আৰু ভালদৰে খেতিটো কৰিব পাৰিছোঁ। এতিয়া বৰ্তমান নিবনুৱা যুৱক যুৱতীসকলৰ বাবে কিবা মেছেজ দিব বিচাৰে? বৰ্তমান মই নৱপ্ৰজন্মক এইটোৱেই ক'ব বিচাৰোঁ যে তেখেতসকলে বৰ্তমান দিনত বহিৰাজ্যত মানে কৰ্মৰ সংস্থাপনৰ দিশটো তেখেতসকলে মানে বাহিৰলৈ গৈ কৰাতকৈ নিজৰ ঘৰতেই এনেধৰণৰ বহুত ধৰণৰ খেতি আৰু আছে আৰু কাঠফুলাও এটা খুব লাভদায়ক খেতি। গতিকে এনেধৰণৰ খেতি কৰি নিজৰ জেগাতে স্বাৱলম্বী হৈ আৰু লগতে নিজৰ লগৰ আৰু গাঁৱৰ পৰিয়ালবৰ্গকো আকৌ লগতে এনেকুৱা ধৰণৰ কৃষি কৰ্মত নিয়োগ কৰি কিনে স্বাৱলম্বী হ'ব পাৰিব। গতিকে মই এইটোৱে মেছেজ দিব বিচাৰোঁ যে তেখেতসকলে বহিৰাজ্যলৈ নগৈ নিজৰ জেগাতে এনেধৰণৰ কৰ্মক্ষেত্ৰৰ লগতে জড়িত হৈ নিজৰ লগতে গাঁওখন আৰু জেগাখনৰো উপকৃত কৰোৱাৰ কথা চিন্তা কৰিলে মই বেছি ভাল হয় বুলি মই আশাবাদী। আৰু হয়, ইতিমধ্যে আপোনালোকে প্ৰত্যক্ষ কৰিলে লেখাপানী অঞ্চলৰ নিংগাম টাইফাকে গাঁৱৰ এজন অতি উদ্যমী যুৱক জাপেং চাখে। তেখেতে বৰ্তমান এই কাঠফুলাৰ খেতিৰ মাধ্যমেৰে নিজৰ লগতে আন 10টা পৰিয়ালক পোহপাল দিবলৈ সক্ষম হৈছে।